হে গাইছ ওয়েলকাম টু মাই চেনেল সেউজী ব্লগ চলো স্বাগতম জনাইছোঁ। আজি অলপ মানে বেলেগ পৰিৱেশ এটা দেখা হৈছে মানে আছাম পুলিচ ইণ্ডিয়ান আৰ্মিৰ কাৰণে ল'ৰা ছোৱালীবোৰ দৌৰিব আশা আৰম্ভ কৰিছে। বহুত ল'ৰা ছোৱালী মানে ঘৰতে বহি আছে, সেইকাৰণে ভিডিঅ'টো কৰা হৈছে। আপোনালোকে শেষলৈ চাব ভিডিঅ'টো। এয়া আমাৰ পিছত মাৰি আছে, কেইটা মাৰিব বিজ্ঞান। এয়া বহুতে মানে আছাম পুলিচত যিগিলা ল'ৰা ছোৱালী এতিয়া ঘৰত আছে মানে সেই ল'ৰা ছোৱালীবিলাকৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। মানে এক্সাৰচাইজ কৰি আছে আছাম পুলিচৰ কাৰণে বহুতে। আছাম পুলিচ, ইণ্ডিয়ান আৰ্মি, SSC সকলো কাৰণে এক্সাৰচাইজ কৰি আছে। কেনেকুৱা অনুভৱ? আছাম পুলিচ আহি আছে আকৌ ইণ্টাৰভিউ ইণ্ডিয়ান আৰ্মি আহি আছে। যিসকল ল'ৰা ছোৱালী এতিয়াও মানে ঘৰতে আছে নদৌৰাকে, দৌৰিব আহক, দৌৰিব আহক চবে আহক। আমাৰ ৰোমান্টিক ইণ্ডিয়ান আৰ্মিৰ কাৰণে কৈ দিয়ে অলপ। যিসকল আমাৰ এতিয়ালৈ দৌৰা নাই সেইসকলক কৈ দি কিবা এটা। এই আছাম পুলিচৰ কাৰণে ল'ৰা ছোৱালী মানে প্ৰেক্টিচ কৰি আছে। কাশ্যপ তোমাৰ কেনেকুৱা? ধুনীয়া ধুনীয়া। আছাম পুলিচ ইণ্ডিয়ান আৰ্মি যিকেইটা দৌৰিব অহা নাই সেই আমাৰ কৈ দিয়ক ফেনসকলক কি ক দৌৰি আছা? কেনেকুৱা দৌৰা, কেনেকুৱা দৌৰি আছা, কেনেকুৱা অনুভৱ? মানে বেয়াও ভালো এনেকে কৰি আছো। তাৰ এতিয়া কেইমিনিট দৌৰি আছে মানে কেইপাক মাৰি আছে, কেইশ ফিল্ডখনত? 5 কিলোমিটাৰ দৌৰি আছে। 5 কিলোমিটাৰ। কেইমিনিট লাগে, কেইমিনিট লাগে? 20 মিনিট লাগে আৰু। লকডাউন খোলাৰ লগে লগে ইণ্টাৰভিউ হ'ব, দৌৰিবলৈ ইণ্টাৰভিউ মাৰিবলৈ বহুত টাইম লাগিব। সেইসকলক আগতীয়াকৈ এক্সাৰচাইজ কৰিবলৈ আৰু দৌৰিবলৈ জনোৱা হ'ল আৰু সেইখিনিতে।